বড়োলেণ্ডখন সদায় এটা পজিটিভ সাইডত আমি আনিব লাগিব এটা শান্তিৰ বড়োলেণ্ড নিৰাপত্তাৰ বড়োলেণ্ড আৰু সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বড়োলেণ্ড কৰি ৰাখিব লাগিব খুলুমবাই নমস্কাৰ मोजाङैनो दङ ना रायजोफोर बयबो रेडि नायनो আজি আমাৰ প্ৰথমবাৰ বড়োলেণ্ডত আয়োজন হোৱা CM কাপ ফুটবল টুৰ্নামেণ্টৰ ফাইনেল খেল তথা অন্তিম খেলত আমাক উৎসাহ দিবলৈ আমাক মাৰ্গদৰ্শন কৰিবলৈ আহি থকা দিনত বড়োলেণ্ডৰ সমাজক আগুৱাই লৈ যোৱাত আমাক সকলোক মাৰ্গদৰ্শন কৰিবলৈ উপস্থিত হোৱা আমাৰ সকলোৰ আদৰৰ সকলোৰ শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ মুখ্য অতিথি আজিৰ এই সভাত এই আমাৰ খেলত উপস্থিত হোৱা অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া কেবিনেট মন্ত্ৰী नंदिता गार्लोसा डांगरियानी याद उपस्थित हमारे भूटान के कॉन्सुलेट हमारे सबके दोस्त सिगमित हिनले जी आज आमार এই प्रोग्रामत उपस्थित हुआ राज्यसभार सांसद रंगरा नार्जारी डांगरिया लोकसभार सांसद आमार जयंत बसुमतारी डांगरिया डिपुटी चिफ गोविंद बसुमतारी डांगरिया आमार अध्यक्ष कातिराम बड़ो डांगरिया मोर सतीर्थ EM सकल MCLA सकल और आमार MLA सकल आज इयात उपस्थित प्राक्तन डिपुटी चिफ खाम्फा बरगयारी डांगरिया और उपस्थित आमार बड़ो कछारी वेलफेयर काउन्सिलर डिपुटी चिफ और EM सकल कोच राजबंशी काउन्सिलर आमार EM सकल लगते उपस्थित আমন্ত্রিত অতিথিসকল সাংবাদিকসকল আমাৰ কোকৰাঝাৰৰ বিভিন্ন অঞ্চলৰ পৰা বড়োলেণ্ডৰ বিভিন্ন অঞ্চলৰ পৰা আজিৰ খেল চাবলৈ অহা মোৰ দাদাসকল ভাইসকল ভনীসকল বাইদেউসকল আৰু বন্ধুসকল আজিৰ দুইটা টিমৰে এই ফাইনেল খেলৰ দুইটা টিমৰে খেলুৱৈসকল জাজমেনসকল আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ মেনেজমেণ্টত থকা সকলো বিষয়াসকল আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী ডাঙৰীয়া আৰু সকলো সচিবসকল মই সকলোলৈ যোৱা 14 জুনৰ পৰা আজি 15 জুলাইলৈকে এই একমহীয়া আমাৰ CM কাপ ফুটবল বড়োলেণ্ডৰ বিভিন্ন VCDCৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটা সমষ্টি প্ৰত্যেকটা জিলা আৰু কাউন্সিল পৰ্যায়লৈ যি আয়োজন কৰিলে সুন্দৰকৈ মই আপোনালোকক ধন্যবাদ জনাইছো আৰু প্ৰত্যেকটা খেলত বিভিন্ন VCDCত বিভিন্ন আমাৰ সমষ্টিত হাজাৰ হাজাৰ লোক উপস্থিত থাকি আমাৰ খেলুৱৈসকলক উৎসাহ যোগালে সেই ৰাইজকো মই ধন্যবাদ জনাইছো আজি প্ৰথমতে ধন্যবাদ দিব লাগিব আমাৰ সৰু এটা ইনিচিয়েটিভ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেইবছৰমান আগত খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া এই ডাঙৰ ডাঙৰ মিছন বিলাক আৰম্ভ কৰিছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমত খেল মহাৰণ আয়োজন কৰিছিলে এই ডাঙৰ ডাঙৰ ইনিচিয়েটিভ বিলাকে আমাৰ ক্ৰীড়া জগতখনত নতুন এটা দিশ আমাক দিবলৈ সক্ষম হৈছে আৰু সেই নতুন পৰিৱেশ নতুন দিশ যিয়ে আমাক সকলোকে উৎসাহ যোগাইছে অনুপ্ৰাণিত কৰিছে এই অনুপ্ৰাণিতৰ দ্বাৰা বড়োলেণ্ডৰ আমাৰ যুৱ যুৱতীসকলক খেল জগতত আগুৱাই নিবৰ কাৰণে আমি বিভিন্ন এক্টিভিটি যোৱা 4 বছৰত কৰিছিলো আৰু ইয়াৰ ভিতৰত বড়োলেণ্ডৰ যিটো নেগেটিভিটি ইটো পজিটিভিটিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমাৰ অঞ্চলৰ ৰাইজক এটা সাহস দিবৰ কাৰণে এক্সপোজাৰ দিবৰ কাৰণে বড়োলেণ্ডত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ পৰা 3 বছৰ আগত ডুৰান্ড কাপ খেল ইয়াত আয়োজন কৰিবলৈ আমাক উপদেশ দিছিলে সেই হিচাপে আমি দুবাৰকৈ ডুৰান্ড কাপ হৈ গল এই বছৰ তৃতীয়বাৰৰ কাৰণে 134 ডুৰান্ড কাপ আমাৰ বড়োলেণ্ডত হ'বলৈ গৈ আছে ইয়াৰ আগত কাউন্সিল এৰিয়াৰ
আমাৰ খেলুৱৈসকলে নেশ্যনেল বা ৰিজনেল ডাইৰেক্ট পাৰ্টিচিপেশ্যন নাপায় সেইকাৰণে আমাৰ কাউন্সিলত উত্তৰ পূৰ্বাঞ্চলৰ সকলো 6 শিডিউল লৈ পেলাই আমি 6 শিডিউল প্ৰিমিয়াৰ লীগ আমি আয়োজন কৰিছিলোঁ ইয়াৰ লগে লগে আমাক ভাৰতৰ যেটো আমাৰ কমিটি আছে এই কমিটিয়ে অসমত তথা বডোলেণ্ডত এছিয়ান আমাক অনুষ্ঠিত কৰিবলৈ তেখেতসকলে সুযোগ দিছিলে সেই হিচাপে আমি এছিয়ান আয়োজন কৰিছিলোঁ আমাৰ বছৰি বিভিন্ন প্ৰগ্ৰাম বিলাক হৈ আছে ইয়াৰ মাজতে আমি 2 মাহ আগত চিন্তা কৰি যে ম্যাক্সিমাম আমাৰ ইউথ বিলাকক কেনেকৈ আমি স্পৰ্টছত আনিব পাৰো এই কথা চিন্তা কৰি বডোলেণ্ডত যেহেতু ফুটবলটো এটা ফেষ্টিভেলৰ নিচিনা লয় আৰু সকলো গাঁৱতে ফুটবল ফিল্ড আছে য'ত পুৰুষ মহিলা বিভিন্ন বয়সৰ মানুহ একেলগে আহি এই সামাৰ সিজনত খেতি বাতিৰ পিছত নিজৰ ভাগৰুৱা সময়টো একেলগে আহি এটা এন্টাৰটেইনমেন্ট সকলো ফূৰ্তি কৰে নিজৰ টিমক সাপোৰ্ট কৰি প্লাই সকলো অলপ সময়ৰ কাৰণে দুখ বেদনা পাহৰি আমি ফুটবল ফিল্ডতে শান্তি সম্প্ৰীতি আৰু ঐক্যতা বিচাৰি পাওঁ এই ফেষ্টিভেলটো এটা ডাঙৰ আকাৰ দিবলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাৰ্গদৰ্শনেৰে আমি সিএম কাপ আৰম্ভ কৰিছিলোঁ কিন্তু আমি মানে সকলোৱে আনন্দিত হলো যেতিয়া এই আমাৰ সৰু এটা ইনিচিয়েটিভটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কি বাতলৈ লৈ আহিল আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কি বাতত আমাৰ সিএম কাৰ্ডৰ কথাটো এই যে মানে প্ৰথম ইনিচিয়েটিভ প্ৰথম মানে আমাৰ ফুটবল খেল এইটো মানে সৰ্বভাৰতত প্ৰচাৰ কৰিলে ইয়াতকে ডাঙৰ কথা আৰু একো থাকিব নোৱাৰে গতিকে প্ৰথম মই বডোলেণ্ডৰ 35 লাখ জনসাধাৰণৰ হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু এই ষ্টেডিয়ামত উপস্থিত হোৱা প্ৰত্যেকজনকে মই অনুৰোধ কৰিছো সবে জোৰদাৰ একবাৰ হাত চাপৰি দিব লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ শ্ৰদ্ধাৰ ৰাইজ আজি এই সময়ত আমি সকলো বুজি পাওঁ যে বডোলেণ্ডত এটা দীঘলীয়া সময় অস্থিৰতা আৰু অনিশ্চয়তাৰ মাজেৰে আমি আহিছিলোঁ কিন্তু এটা অঞ্চল য'ত 35 লাখ জনসাধাৰণ আছে 26 লাখ জনগোষ্ঠী আছে এই অঞ্চলটো কোনেও কেতিয়াও এৰি থাকিব নোৱাৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ আগতো বডোলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে বহুতখিনি কাম কৰিছে 2003 চনত চুক্তি হোৱাৰ পৰা আদি কৰি বিভিন্ন কাম কৰি আছিলে কিন্তু যেতিয়া মুখ্যমন্ত্ৰী দায়িত্ব পালে বডোলেণ্ডৰ যি 35 লাখ জনসাধাৰণক তেখেতে নিজৰ হিয়া উজাৰি মৰম দিছে আমি এটো সবে দেখিবলৈ পাইছো আমি সকলো আজিৰ সময়ত খোলাক ল'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বডোলেণ্ডত বহুবাৰ আহিল আৰু যেতিয়া বডোলেণ্ডৰ কিবা এটা প্ৰগ্ৰাম হয় যিকিনো প্ৰগ্ৰামত তেখেতে আমাক আশীৰ্বাদ দিয়ে মেছেজ দিয়ে আৰু যোৱাবাৰ দিল্লীত যেটো বডোলেণ্ড মহোৎসৱ হল নিখিল বড়ো ছাত্ৰ সন্থা আৰু সাহিত্য সভা বড়ো হাৰিমু আফাদ তাত তেখেতে আহি বডোলেণ্ডৰ বহুত কথাখিনি তেখেতে আমাক হৃদয়েৰে কৈছে আমাক মাৰ্গদৰ্শন কৰিছে ভাৰতৰ গৃহমন্ত্ৰী এই অঞ্চলটো আজি যি এটা হিংসাৰ অঞ্চলৰ পৰা অহিংসা অঞ্চলত এটা অঞ্চললৈ ৰূপান্তৰ কৰাত আমাক সকলো সময়তে মাৰ্গদৰ্শন কৰিছে এতিয়া বডোলেণ্ডৰ আমাৰ জনগণৰ দায়িত্ব আহিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি বিকশিত দেশ নিৰ্মাণ কৰিব বিচাৰিছে তাত আমি সকলো যোগদান কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বিকশিত অসম উন্নত অসম গঢ়িব বিচাৰিছে তাত আমি সকলোৱে যোগদান কৰিব লাগিব আৰু বডোলেণ্ডখন সদায় এটা পজিটিভ সাইডত আমি আনিব লাগিব এটা শান্তিৰ বডোলেণ্ড নিৰাপত্তাৰ বডোলেণ্ড আৰু সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বডোলেণ্ড কৰি ৰাখিব লাগিব আহি থকা যুৱসকলক আমি ভাল এটা পৰিৱেশ দিব লাগিব আমাৰ দুটা জেনেৰেশ্যন বন্দুক বাৰুদ বিভিন্ন সংগ্ৰামৰ মাজেৰে পাৰ কৰিলে যি সকলৰ মন আছিল যদিও ইচ্ছা আছিল যদিও লক্ষ্য আছিল থাকিলেও তেখেতসকলে মানৱ সম্পদ হিচাপে নিজকে গঢ় দিব নোৱাৰিলে কিন্তু আজি 2020 চনত শান্তি ঘূৰি অহাৰ পিছত আমাৰ লৰা ছোৱালী যি সকল মেট্ৰিক হায়াৰ সেকেন্ডাৰী ৰিজাল্ট ভাল হৈছে বহুতে আমি ইঞ্জিনিয়াৰিং মেডিকেল বিভিন্ন এডমিশন পাইছে ইউপিএসসি এপিএসসি তো আজিকালি আমাৰ লৰা ছোৱালী বিলাকে লাহে লাহে অংশগ্ৰহণ কৰিব পাৰিছে খেলৰ দ্বাৰা বডোলেণ্ড অঞ্চলৰ বহুত যুৱ যুৱতী সকলে ৰেলয়ত এপিডিসিএলত অইল ইণ্ডিয়াত আমাৰ বিভিন্ন সংস্থাত চাকৰি পাইছে
এই খেল ফুটবল খেল বড়োলেণ্ডৰ কাৰণে এটা শক্তি এই ফুটবল খেল বড়োলেণ্ডৰ কাৰণে এটা সমন্বয়ৰ প্ৰতীক এই ফুটবল খেলৰ দ্বাৰা বড়োলেণ্ডে বহুত আগলৈ যাব পাৰে এই কথাটো লক্ষ্য ৰাখি আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পবিত্ৰ হাতেৰে বড়োলেণ্ডৰ দুখনকৈ আমি একাডেমি এটা ফুটবল একাডেমি ল'ৰাবিলাকৰ কাৰণে বিনোদ ব্ৰহ্ম ফুটবল একাডেমি আৰু ছোৱালীসকলৰ কাৰণে এটা ফুটবল একাডেমি বীৰগ্ৰাসী ফুটবল একাডেমি কোকৰাঝাৰ আৰু ওদালগুৰিৰ কাৰণে আজি আমি লঞ্চ কৰিছো মই আশা ৰাখিছো বড়োলেণ্ড চৰকাৰক সদায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজুৱা 4-4টা বছৰত প্ৰত্যেকটো মুহূৰ্তত যেনেকৈ আমাক মাৰ্গদৰ্শন কৰি আমাক মানে নেতৃত্ব দি আহিছে অনাগত দিনতো আমাক মাৰ্গদৰ্শন কৰিব এই দুইটা একাডেমিৰ কাৰণে আমি কাউন্সিল চৰকাৰে যেনেকৈ নহওক আমি 2 কোটি টকা সেংচন কৰিছো অনাগত দিনত এই একাডেমিটো ডাঙৰ এটা একাডেমি লৈ যোৱাৰ কাৰণে মই খেল বিভাগক অনুৰোধ কৰিছো আজি আমাৰ ইয়াত স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লোছা ডাঙৰীয়ানী আছে তেখেতে দায়িত্ব লোৱাৰ পিছত আমাৰ বিভিন্ন সময়ত আহি আমাক উৎসাহ যোগাইছে মই তেখেতলৈ ধন্যবাদ জনাইছো আৰু আজিৰ সময়ত মই ইউজি ব্ৰহ্ম ডাঙৰীয়া ৰংগাৰে নাজাৰী ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছো তেখেতসকলে কাউন্সিল চৰকাৰত যোৱা 4-4টা বছৰত আমাৰ বিভিন্ন কাম কাজত আমাক সহায় কৰিছে মই দীঘলীয়া কথা ক'ব বিচৰা নাই আজি এই এটা শুভ মুহূৰ্তত বহুত ব্যস্ততাৰ মাজত আমাৰ কোকৰাঝাৰৰ যেটো এটা পজিটিভিটি হেতু আৰু শক্তিশালী কৰাৰ কাৰণে আমাৰ আজি শান্তি আহিছে এটো স্থায়ী কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ বহুমূলীয়া সময়টো দি আমাৰ মাজত আহিছে মই আপোনালোকৰ হয় ৰাইজৰ হয় বড়োলেণ্ডবাসীৰ হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু দুইটা টিমলৈ মই শুভকামনা জ্ঞাপন কৰিছো এই সিএম কাপ প্ৰত্যেক বছৰত আমাৰ এমাহ এটা প্ৰগ্ৰাম ক্যালেন্ডার প্রোগ্রাম বড়োলেণ্ডৰ হ'ব আৰু এইবাৰ 67,000 প্লেয়াৰ অংশগ্ৰহণ কৰিছে মই আশা ৰাখিছো নেক্সট আমাৰ সিএম কাপ যেটা সেকেন্ড হ'ব প্ৰায় 1 লাখ প্লেয়াৰ অংশগ্ৰহণ কৰিব মইতো আশা কৰিছো সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰিলো ধন্যবাদ